নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল স্বাগতম জনাইছো এটা নতুন ব্লগৰ সৈতে দিস ইজ ৰিকু আজি পুৱাই উঠি একদম পুৰা খাজু হৈছো টিপ টপ ৰেডি দেখাই দিছো আজি আমাৰ মানে এখন ফিল ৰাইজৰ দান বৰঙনিৰ এখন ফিল আজি উদ্বোধন হ'ব মাছগাঁও খেলপথাৰ নাহৰণি মাছগাঁও খেলপথাৰ আজি উদ্বোধন আছে আৰু তাৰ লগত সংগতি ৰাখি দুদিনীয়া আমন্ত্ৰণমূলক ভলিবল প্ৰতিযোগিতা লগতে 3 দিন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু লাষ্ট দিনা সাংস্কৃতিক প্ৰগ্ৰাম হ'ব আজি উদ্বোধনী অনুষ্ঠানত বাৰেৰণীয়া কৃষ্টি সংস্কৃতি প্ৰগ্ৰাম থাকিব আৰু খেলপথাৰখন উদ্বোধন কৰিব জনপ্ৰিয় জনতাৰ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াই আৰু আমাৰ খেলপথাৰখন উদ্বোধন কৰিব উপায়ুক্ত গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয় আৰু অনুষ্ঠানটো উদ্বোধন কৰিব মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াই গতিকে গোটেইখিনি আপোনালোকক দেখাম চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে নাই কৰা পুনৰবাৰ কৈ দিছো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅটো চাই থাকিব স্কিপ নকৰিব গোটেই পৰিৱেশটো দেখাম বিৰাট ধুনীয়া এটা পৰিৱেশ হৈছে গোটেইখিনি আপোনালোকক দেখাম গতিকে বলক তেতিয়া পুনে যাত্ৰা আৰম্ভ কৰো লেটস গো আৰু ওলাই আহিয়ে মই ডাইৰেক্ট আমি এখন দোকানত আহিছো জামা আমাৰ ককাই দিও তেওঁৰ দোকানত আহিছো অকমান কাম আছিলে এটা মানে খেলপথাৰখনক লৈ পেলাই নাহৰণিক লৈ মাছগাঁৱক লৈ দিলৱাৰ হুছেইনৰ কথাৰে ইৰফান আহমেদ আৰু মোৰ খুৰেৰে আৰু সংগীত কৰিছে ইৰফান দা আৰু দীপ আৰু কণ্ঠত আছে মই আছো ইৰফান দা আছে আৰু দুজনী ভণ্টি আছে জেনি আৰু নিকি সিহঁতৰ কণ্ঠত এটা গীত ৰিলিজ হ'ব আজি গতিকে তাৰ মই প্ৰিণ্ট আউট কপি কেইটামান উলিয়াবলৈ দিছিলোঁ কভাৰ পেজটো যিহেতু ৰিলিজৰ সময়ত লাগিব গতিকে এইখিনি নিবলৈ আহিছোঁ কি কৈছে কি নাই গম নাপাওঁ ৰাতি 1টামান বজাত আহি পাইছে ফোন কৰিছোঁ মোক কৈছে কৰাই নাই বোলে মই বোলো ঠিক আছে মই গৈ আছোঁ তোমাক যদি কিবা হেল্প কৰিব লাগে মই কৰি দিম কামকেইটা কৰি দিবা আৰু আহি পাইছোঁ চাওঁ কৰিছে নে নাই কোৱা ইয়াত সোমাই আহিছোঁ এইটো অন কেমেৰা আহি আছোঁ দেই মই অন কেমেৰা আহি আছোঁ এই জামানকে বহুত কষ্ট কৰি আছে এতিয়া মানে সংসাৰো হ'ল আগতেতো আৰু জামানকে একদম এজন এক্টিভ মানুহ মানে এনেকুৱা প্ৰগ্ৰেমবিলাকত জামানকে হেং হৈ থাকে কিন্তু এবাৰো বহুত যথেষ্ট কষ্ট কৰিছে গোটেই কামখিনি কৰি আছে যিখিনি আমাৰ কম্পিউটাৰৰ যিখিনি কাম কৰিবলগীয়া থাকে ফ্লেক্স বনোৱা হওক প্ৰিণ্টৰ হওক যিমানখিনি কাম আছে আৰু সেইখিনি কৰি আছে তাৰ মাজতে মই কভাৰকেইটা বনাব দিলোঁ কভাৰকেইটা উলিয়াই থৈছে দুখনমান দেখিছোঁ হৈ গ'ল ন কভাৰ অ'কে কভাৰ ৰেডি হৈছে মই কভাৰটো আপোনালোকক দেখাই দিছোঁ কভাৰটো দেখাই দিছোঁ গানটোৰ গোটেই ডিটেইলছটো এইটো উল্টা হৈছে আপোনালোকে চাগে উল্টা দেখিছে বস্তুটো উল্টা দেখিছে মই পঢ়ি দিছোঁ টাইটেলটো আছে অগৰু নগৰী নাহৰণি কথা দিলৱাৰ হুছেইনৰ আৰু গাইছোঁ মই ক'লোৱে ইৰফান দা জেনি নিকি আৰু সুৰ কৰিছোঁ মই আৰু ইৰফান দাই মিউজিক কৰিছে ইৰফান দা আৰু দীপ গতিকে এইটো আপোনালোকে ৰিলিজৰ পিছত মোৰ চেনেলতে উপলব্ধ হ'ব পাব গীতটো শুনি চাব কেনেকুৱা গীত মানে এইটো সমন্বয়ৰ গীত হয় এইটো কথা কবিতাৰ ষ্টাইলৰ কবিতাও আছে মাজত এইটো অলপ বেলেগ ধৰণে কৰিছোঁ চিম্পুল আৰু বিশেষ নাই মানে 3 দিনত গানটো কমপ্লিট হৈছে গতিকে কেনেকুৱা পায় গানটো শুনি জনাব গানটো অলপ পিছতে মোৰ চেনেলত উপলব্ধ হ'ব থেংক ইউ এতিয়া এইখিনি ল'ম লৈ পেলাই আমি ডাইৰেক্ট খেললৈ যাম গতিকে খেলত লগ পাম গোটেই পৰিৱেশ দেখাম আৰু কি ক'ত দেখাব পাৰোঁ চব দেখাম বহুত দোকানো হৈছে কি খাবলৈ কি পায় গোটেইখিনি আপোনালোকক দেখাম গতিকে ভিডিঅ'টো নন ষ্টপ চাই থাকিব চকু নতৰাব ডাইৰেক্ট আপোনালোকক ষ্টেজৰ পৰা দেখাই দিছোঁ ডাইৰেক্ট ষ্টেজত পাইছোঁহি আহি মানে পিছত সোমাই হয়তো ব্লগ নকৰিলোঁ মই ইয়াৰ ষ্টেজৰ পৰা আৰম্ভ কৰিছোঁ ষ্টেজৰ পৰা গোটেই বস্তুটো দেখাই দিম প্ৰথমতে ষ্টেজটো চাই লওক ৰাজহুৱা খেলপথাৰ নিৰ্মাণ সমিতি আৰু মাছগাঁও যুৱ সমাজৰ উদ্যোগত মাছগাঁও ৰাজহুৱা খেলপথাৰ শুভ উদ্বোধনী অনুষ্ঠান নাহৰণি মাছগাঁও গোলাঘাট 8-9 ফেব্ৰুৱাৰী 2021 বৰ্ষ
আৰু ইয়াৰ লগত সংগতি ৰাখি দুদিনীয়া আজি আৰু কাইলৈ দুদিনীয়া 8 আৰু 9 তাৰিখে দুদিনীয়া ভলীবল প্ৰতিযোগিতা আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা ইণ্ডিয়ান ৰেলৱে আসাম পুলিচ তিনচুকীয়া খৰভোগ ভাল ভাল টিমৰ খেল আছে দুদিন তাৰ পিছতে ক্ৰিকেট আছে 3 দিন 10 11 12 3 দিন ক্ৰিকেটৰ লাষ্টত কালচাৰেল প্ৰগ্ৰাম আছে সাংস্কৃতিক অনুষ্ঠান আছে গীতৰ অনুষ্ঠান আছে আৰু মঞ্চৰ পৰা দেখাই দিছো গোটেই বস্তুটো এইটো আমাৰ হৈছে গোটেই বাউণ্ডাৰীটো গোটেই বাউণ্ডাৰীটো এনেকে ধুনীয়াকে একদম বেৰা হৈছে গোটেই বাউণ্ডাৰী আৰু বাকীখিনি মই এটা এটাকে আপোনালোকক দেখাম প্ৰথম ষ্টেজটো দেখাই দিছো ষ্টেজৰ পৰা দেখাই লৈছো এই আমাৰ একদম সাজি কাছি ওলাইছে দীপকা একদম পুৰা টিপটপ হৈ ৰাতিপুৱা ওলাইছে ব্লগ কৰিছে নে বাবুকা ব্লগ চলি আছে কি ক'বা কেনেকুৱা লাগিছে আজি বহুত দিন এটা সপোন পূৰণ হৈছে আজি খেলপথাৰখন উদ্বোধন হ'ব বহুত ভাল লাগিছে ভৱিষ্যতে আকৌ এনেকে মোক কেনেকুৱা লাগিছে আজি ধুনীয়া লাগিছে হেণ্ডছম লাগিছে নাই আৰু অকণমান দিম ভাবিছিলো নিদিলো আৰু দীপকা বহুত হেণ্ডছম লাগিছে আজি দীপকা কি ক'বা আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে ন এখন হৈছে এখন ক্ৰিকেট পিটছখন এখন আমি ঢাকি থৈ দিয়া আছে এতিয়া যিহেতু ক্ৰিকেট হ'বলৈ দুদিন আছে 8 আৰু 9 ভলি হ'ব তাৰপিছতে ক্ৰিকেট হ'ব এখন ক্ৰিকেট পিটছ হয় আৰু এইফালে এইখন হৈছে ভলীবল পিটছ প্ৰথম কথা মোৰ ভলীবলৰ ইমান এক্সপিৰিয়েঞ্চ নাই এবাৰ প্ৰথম চাম ভলী এনেই চাইছোঁ বাৰু কিন্তু তেনেকৈ ভলী টুৰ্ণামেণ্ট বা লীগ যিটো কয় তেনেকুৱা নাই চোৱা ব্যস্ত পুৰা আৰু এইখন এয়া ভলীবলৰে গোটেই ছেটিং হৈ আছে ইয়াতে ভলীবল খেলখিনি হ'ব আৰু মই বাউণ্ডাৰীটো আপোনালোকক দেখাই দিছোঁ এইটো আপোনালোকে দেখিছে য়েল্ল' বেৰিকেডছ যে আছে যে ইয়াতে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ ডান্সৰ প্ৰগ্ৰেমখিনি হ'ব আৰু আজিৰ অনুষ্ঠানখিনি প্ৰায়ভাগ ইয়াতেই হ'ব আৰু এইফালেদি এইটো মই দেখাই দিছোঁ মানুহ আহিছে আৰু লাহে লাহে এইটো ৰাস্তাটো যে দেখিছে এইটো অতিথি আহিবৰ কাৰণে আজিৰ কাৰণে স্পেচিয়েল বনোৱা হৈছে যিটো ক্ৰিকেট খেল আছে তাৰপিছত বস্তুটো এইটো উঠাই দিয়া হ'ব আকৌ বেলেগকৈ ছেটিং কৰা হ'ব গোটেই বস্তুখিনি এতিয়া এই ৰাস্তাটোৱেদি আজি অতিথিখিনি আহিব তাৰপিছত মই ডাইৰেক্ট আপোনালোকক গেটলৈ লৈ গৈ আছোঁ গেট দেখাইছোঁ আৰু এখন নমস্কাৰ একোৱা জুই নমাই দিম লোৱা কৰিবা কি নমাবা ক্ৰিকেটৰ একোৱা জুই চেণ্ড কৰি দিবা মই ইউটিউবত ব্লগ কৰি আছো ব্লগ হৈছে পোহৰটো মানে নেকি ভালকে দেখা নাই কোৱাচোন এতিয়া কেনেকুৱা লাগিছে আজি ভাল লাগিছে বহুত ভাল লাগিছে তাকে এতিয়া আৰু তোমালোকেতো ছোৱালী তোৱালী চাব নোৱাৰা ছোৱালী চাব নোৱাৰো এতিয়া নাই বিয়া পতা হৈ গ'ল আমাৰে দিন আৰু এতিয়া আমি পাৰো এইখন মূল তোৰণখন মই দেখাই দিছো ইয়াৰ পৰাই এণ্ট্ৰি এইফালেদি এণ্ট্ৰি এনেকৈ এইটো গোটেই বাউণ্ডাৰীটো আৰু এইফালেদি আমাৰ খেল পৰিচালনা সমিতিৰ সম্পাদক দিলৰ হোসেন ডাঙৰীয়া তেখেতৰে গীতটো আজি ৰিলিজ হ'ব কওকচোন আজি অনুভৱটো কেনেকুৱা এক সুন্দৰ অনুভৱ আজি ৰাইজৰ ক্ৰীড়াগাঁও পৰিসৰতে আমাৰ খেলপথাৰখনে আজি প্ৰতিষ্ঠা কৰা হৈছিলে আজি সেই অনুষ্ঠান খেলপথাৰখনে শুভ উদ্বোধনী কাৰ্যসূচী ৰখা আছে তাতে 12দিনীয়া কৃষ্টি সংস্কৃতি সমাৰোহ ঘটিব আৰু তাতে আমাৰ এটা নতুন গীত এই গীতটি উন্মোচন হ'ব অগৰু নগৰী নাহৰণি আমি আশা ৰাখিছোঁ সকলোৱে আহিব আদৰি ল'ব ৰাইজৰ আদৰি ল'ব আৰু অনুষ্ঠানটোৰ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহিব ধন্যবাদ ৰাজাকুদ্দিন আহমেদ এইফালে ৰিতুলকা চব খাজি কাচি ৰেডি আৰু মানে বহুত দিনীয়া এটা সপোন আজি বাস্তৱ হ'ব হয় বিৰাট ডাঙৰ সৌভাগ্যৰ বহুত অৰিহণা আছে প্ৰায় 2020 চনৰ পৰাই 2010 চনৰ পৰাই পুহি থকা এটা সপোন আমাৰ আজি বাস্তৱত পৰিণত হ'বলৈ ওলাইছে আজি সমন্বয় মাজগাঁও ঐক্যৰ এনাজৰীডাল আজি আঁতত হৈবলৈ ওলাইছে মাজগাঁও যুৱ সমাজ জিন্দাবাদ 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 ৰৈ আছো মানে আমাৰ যিটো আজি আৰম্ভণি গীত আছে আৰম্ভণি গীতটো বজাবলৈ মিউজিচিয়ান কেইজনমান আহিব মিউজিচিয়ান কেইজনক মই তেওঁলোকে চিনি নাপায় এড্ৰেছটো দি আছে চিনেমেটিক ব্ল যে আহি গ'ল দেৰিকে পাইছে ব্লগ কৰিয়ে আহিছা চাগে মই অলৰেডি কৰিছো মই ষ্টেজৰ পৰা আৰম্ভ কৰিছো আজি গেটৰ পৰা আৰম্ভ নাই উল্টা হৈছে তুমি এনেও ফাৰ্ষ্টে হোৱা বাৰু আগতে থকা মোতকে মই সোনকালে আহি পেলাই ভিডিঅ' কেইটামান লৈ থৈছো পিছত ব্যস্ত হৈ যাম যিহেতু ল'ব নাপাম সেইকাৰণে লৈ থৈছো দেখালা নেকি চব নাই দেখুৱা নাই মই আহিছো জাষ্ট পাইছো অ'কে লগ পাম বস্তু এটা দেখাই দিওঁ মই আহি থাকোঁতে ভাইটি এটা চাহিল
ই আমাৰ যিখন ক্ৰিকেট টুৰ্ণামেণ্ট হ'ব তাৰ বেষ্ট বলাৰ ন বেষ্ট বলাৰৰ যিটো ট্ৰফি এইটো আপোনালোকে দেখিছে এই ট্ৰফিটো ই আগবঢ়াইছে বিৰাট ধুনীয়া এটা ট্ৰফিটো মই আৰম্ভণিতে দেখাই দিছোঁ এইটো এতিয়া দিবলৈ আহিছে যোৱা এইয়া ৰাতি বহুত কষ্ট হৈছে মই দেখিছোঁ বাউণ্ডেৰীটো বনাওঁতে আৰু কিমান দিন গ'লা ঠিক 2টামান বজাত গৈছে বহুত কষ্ট হৈছে নিজৰ গাঁৱৰ অনুষ্ঠান কৰিবই লাগিব গতিকে চবেই নিজৰ নিজৰ দায়িত্ববোৰ ধুনীয়াকৈ কৰি আছে আৰু আশা কৰিছোঁ আজি ধুনীয়াকৈ প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈ পেলাই 13 তাৰিখে ধুনীয়াকৈ শেষ হওক সেইটো আশা কৰিছোঁ ব্লগটো চাই থাকক আসসালামু আলাইকুম ভালে আছে কিবা এটা কৈ দিয়ক অনুভৱটো আপোনাৰ কথা ক'লোঁ বাৰু অলৰেডি ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ থেংক ইউ আপোনালোকে মোৰ আগৰ যিসকলে ব্লগটো চাইছিলে তেওঁলোকে দেখিছিলে চাগে আমি কইনা এজনী বিচাৰি গৈছিলো এয়া দৰা উপস্থিত আজি পুৰা ড্ৰেছটো দেখাই দিছো দূৰৰ পৰা এয়া দৰা পুৰা ৰেডি আজি ইয়াৰ ৰাজহুৱা বিয়া হ'ব ইয়াতে যোনজনী ছোৱালী ভাল লাগিব ছোৱালী হওক বোৱাৰী হওক বুঢ়ী হওক কোনো কেছ নাই মুঠৰ ওপৰত আজি বিয়া পাতিলে বিয়া হ'ব আজি আমাৰ পচন্দে চূড়ান্ত পচন্দ গতিকে আজি বিয়া ইয়াৰ হ'বই ফটো নালাগে কিবা এটা কৈ দিয়া কেনেকুৱা খালি মোক কেনেকুৱা লাগিব বাচোন গৰম লাগিছে মেইন কথা মোক কেনেকুৱা লাগিছে এইফালে এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী এইটো ব্লগ হৈ আছে ধুনীয়া ধুনীয়া ছোৱালী দেখাইছো যাৰ নামেই এক সুকীয়া পৰিচয় জিকিৰ সম্ৰাট ৰেকিবুদ্দিন অনাদাৰ শিল্পী কুতুবুদ্দিন ছফিউৰ ৰহমানৰ জিকিৰৰ সোণখেৰীয়া মোহনীয়া অমীয়াপুৰে অসমীয়া জাতি সত্তা সমন্বয়ৰ বৰভেটি অধিক সুদৃঢ় কৰি তুলিছিল যি মাটিৰ পৰা পুৱা গধূলি আজান দবাকাহৰ ফুললিত ছন্দত মুখৰিত হয় ঐক্যপ্ৰিয় প্ৰতিটো প্ৰাণ নাহৰণি অতিকে আপোন ঐক্য সম্প্ৰীতিৰ মিলনভূমি মৰমৰ মাজগাঁওখনি দিনৰ অনুষ্ঠান প্ৰায় শেষ হৈছে সাংস্কৃতিক অনুষ্ঠানত অকণমান বিজি হৈ গৈছিলোঁ এতিয়া অকণমান আহি ভাত চাত খাই মেলি অলপ বহিছোঁ এই ধুনীয়া ধুনীয়া ছোৱালী ভণ্টি দুজনীমান লগ পাইছোঁ কি ক'বা কেনেকুৱা লাগিলে আজি প্ৰগ্ৰেমটো আজি প্ৰগ্ৰেমটো বহুত ভাল লাগিছে আমি এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে আজি ইমৰান হুছেইন আপোনালোকে চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব শ্বেয়াৰ কৰিব লাগিছে একেলগে সাবস্ক্ৰাইব তো এয়া ৰাতি হৈ গ'ল লাইটবিলাক জ্বলি গ'ল আৰু এতিয়া ভলীবল খেল উদ্বোধন হ'ব তাৰপিছত ভলীবল খেল হ'ব গতিকে ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ গোটেই বস্তুটো ঘৰলৈ যোৱাই নাই আজি ইয়াতে খাই বৈ ইয়াতে আছোঁ আৰু এই গেটৰ পৰা সোমাই আহিছোঁ ফিল্ডলৈ গোটেই
দিনটো বিৰাট ভাগৰ লাগিলে অকণমান সাংস্কৃতিকৰ দায়িত্বখিনি পালন কৰিবলগীয়া হ'ল মানে দিনত যিটো ৰাতিপুৱাই আহিছিলোঁ ঘৰলৈ যাবলৈ নাপালোঁ সেইকাৰণে অলপ দেৰি ঘৰলৈ গ'লোঁ 15-20 মিনিটমান শুলোঁ শুই মেলি অলপ ফ্ৰেছ হৈ আকৌ ফিল্ডলৈ আহিছোঁ মানে মই ব্লগটো শেষেই কৰিম আৰু এইটো ভলীবল চলি আছে দেখিছে আপোনালোকে লাইট জ্বলি আছে মানুহে তাত ভলীবল চলি আছে আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিম বিৰাট ভাগৰ লাগিছে ব্লগ কৰাৰ ধৈৰ্য নাই আৰু গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব পুনৰ নেক্সট ব্লগত লগ পাম এইটো ব্লগ 1 হয় ৰেগুলাৰ ব্লগ আহিব যিহেতু বাকী খেলখিনি আছে গোটেইখিনিৰ ব্লগ দেখাম কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰাসকলে থেংক ইউ ভেৰি মাছ লাভ ইউ অল জয় অসম